গোটেই খেলা বস্তু খিচিং দিয়া সময় হৈছে 10:10 হৈছে। আজি যিহেতু ঘৰত কোনো নাই সেইটো কাৰণে আমি দুজনীয়ে আজি ৰাতিৰ ভাত সাজ একেবাৰে চিম্পুলকৈ খাম। এয়া ভাত পাতিলোঁ অকণমান আৰু ইয়াতে মই দাইল, জিকা, ভাত কেৰেলা, আলু দি দাইলখিনি একেবাৰে খিচিৰি দাইল বনাই পেলালোঁ। ইয়াত দাইল, এইফালে ভাত আছে, এইফালে কণী আমলেট কৰিম আৰু এয়া কাঁহী ৰেডি কৰি ৰাখিছোঁ। তাৰপিছত জিগিয়ে যিহেতু আমলেটটো একেবাৰে প্লেইন আমলেট খায়, তাই পিঁয়াজ চিয়াজ একো দিবলৈ নিদিয়ে, বেয়া পায়। বোলা এইফালে গোটেই খেলা বস্তু অৱস্থা নাইকিয়া কৰি থৈছে ৰুম। এয়া এডোখৰ আচাৰ লৈ লৈছোঁ। এয়া আচাৰ মোক মায়ে ঘৰৰ পৰা দি পঠিয়াইছিলে, যিহেতু গৰমৰ বন্ধত ঘৰলৈ গৈছিলোঁ এপাক। এয়া হৈ গৈছে মোৰ খিচিৰি দাইল। লোকে খিচিৰি ভাত খাই, মই খিচিৰি দাইল খাইছোঁ। এনেকৈ দাইল খাই মোৰ ভাল লাগে, সেয়ে মই প্ৰায় এনেকৈ বনাওঁ। মোৰ ভিডিঅ'বিলাক একেবাৰে নতুন হয় যিহেতু, সেইবাবে মই বিশেষ এডিট কৰা নাই। এডিট কৰিছোঁ কিন্তু কম কৰিছোঁ। লগতে মোৰ ভইচটো মই চেঞ্জ কৰা নাই, মই যেনেকৈ ৰিয়েলত কথা কওঁ তেনেকৈ মই ভিডিঅ'টো বনাইছোঁ। মই খাই বৈ উঠি আজৰি, বাচন বৰ্তন ধুই, তাই এতিয়ালৈকে খায়েই হোৱা নাই ভাতকেইটা। এমুঠিমান ভাত খায়, তাকে তাই খাই খাই শেষে কৰিব পৰা নাই। আৰু আমাৰ ছোৱালীজনী এটা বৰ বেয়া অভ্যাস হৈছে, তাই দাইল চব্জি একো নাখায়, মাত্ৰ মাছ, মাংস, পনীৰ নহ'লে বা কণী, এই 4টা বস্তু খায়। আৰু ভাতত দাইল চাইল নাখায়, নিমখ আৰু ভাত। চিকেন আনি দিবলৈতো এইকেইদিন পাপা নাই, বজাৰ কৰি আনিবলৈ মানুহ নাই। আৰু ফ্ৰিজটো দেখিছে একেবাৰে খালী হৈ আছে, দুখীয়া হৈ আছে ফ্ৰিজটো। অকলে কণী খাই খাই কণী প্লেটখন শেষ কৰি দিছোঁ আৰু একো নাই। এইফালে আমাৰ খাই হোৱাই নাই, জলদি খোৱা। আজি ভিডিঅ'টো এইখিনিতে সামৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। গুড নাইট।